নমস্কাৰ, আজি আমি দুয়োজনে গুৱাহাটীৰ পৰা তেজপুৰত বিয়া খাবলৈ বুলি আহিলো। যিহেতু গুৱাহাটীৰ পৰা বহুখিনি দূৰ, সেইটো কাৰণে আমি ৰাস্তাতে অকণমান ৰলো। আকৌ জাৰ্ণি ষ্টাৰ্ট কৰি আমি ফাইনেলি বিয়া ঘৰ পাই গলোহি। মই আকৌ গাড়ীৰ পৰা নামি অকণমান চুলি আৰু কাপোৰবোৰ ঠিক কৰি ললো আৰু লাহে লাহে আমি বিয়া ঘৰত সোমালোহি। আৰু দৰাটোক দেখি হয়তো আপোনালোকে গম পাইছে আমি কাৰ বিয়া খাবলৈ আহিছো। মই আপোনালোক প্ৰায়বোৰে চিনাকি বাবি আৰু জ্ঞানদীপৰ আজি ৰিচিপশ্যন আছিল, সেয়েহে আমি তালৈকে বুলি আহিলো। আৰু আহি পাই অকণমান বহিয়ে বোলো ভাবিলো কি কইনাক গিফ্টটো দি লওঁ। আৰু এই আমাৰ মৰম লগা কইনাজনী, মই বোলো ফটো এখন মাৰো। দৰা আৰু কইনাৰ লগত ফটো চটো মাৰিলো আমি। আৰু এতিয়া আমাক খাবৰ বাবে লৈ গ'ল। আৰু বিয়া খানা বুলি ক'লে সকলোৱে চাগে ভালে পায় ন, মইতো পুৰা ভাল পাওঁ। আৰু মই পিছে ছাগলী মাংস আগতে ইমান নাখাওঁ, কিন্তু সেইদিনা অকণমান খাই দিলো। আৰু দেখিছেনে মিঠাইও খাই দিলো। আৰু খানাটো কিন্তু খাই পুৰা মজা লাগিলে দেই। আৰু খাই মেলি অহাৰ পাছত আমি পেণ্ডেলৰ তলতে অলপ মানুহবোৰ চালো। আৰু যিহেতু বহুত দূৰ জাৰ্ণি কৰি আহিছো ন, আৰু সিহঁতে আমাক ভিতৰতে অকণমান জিৰাবৰ বাবে পঠাই দিলে। আৰু ময়ো বোলো অকণমান শুইয়ে লওঁ। আৰু ভিতৰৰ পৰা ওলাই আহি দেখিলো যে কইনাই পুৰা নাচি আছে, দেখিছেনে। আৰু মই বোলো ভিডিঅ' এটা কৰিয়ে থওঁ তাইক। আৰু এই আমাৰ কফিও একাপ লৈ ললো। আৰু ভাবিলো কি সৰু সৰু কণমানিকেইটাৰ লগত ফটো এখন মাৰি লওঁ, যিহেতু মই ফটো মৰাই নাছিলো। আৰু এতিয়া আহিলো আকৌ ৰাতি খানা খাবৰ বাবে। আৰু আপোনালোকে ভাবিছে চাগে মই দুবাৰ খানা খাইছো, মানে আজি ইয়াতে আমি থাকিম, সেইবাবে ৰাতি ভাতটো খাবলৈ আহিলো। আৰু সিহঁতৰ ঘৰতে এটা খুব মৰম লগা দগী আছে, আৰু মই তাক দেখি ৰ'ব নোৱাৰিলো, অকণমান ললো। আৰু তাৰ নামটো হৈছে খিষ্টেল। আৰু ভিডিঅ'টো আজি ইমানেই আছিল, ভাল পালে যদি প্লিজ ফলো এটা কৰি দিব।